২৪ তাৰিখে মোৰ অকণমান জন্মদিন আছিলে আৰু সেয়ে ঘৰত অকণমান কিবা আয়োজন কৰিছিলোঁ। তাকেনো কিনো কৰিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ। আৰু আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভণি কৰোঁ। আমি কেনেকেনো কি কৰিলোঁ দেখাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চাইমনিয়ে মোৰ এটি নতুন ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। মই যিহেতু দৈনন্দিন মোৰ যিবিলাক কাম কাজ বা মই যিখিনি কৰি থাকোঁ ঘৰতে সেইখিনিকে দেখাই থাকোঁ সদায়, সেইটো কাৰণে মোৰ ভিডিঅ'ত আপোনালোকে বনোৱা আৰু খোৱা এই দুটাই বেছি পাব। যিহেতু আজি আমাৰ ঘৰত মোৰ অকণমানিজনী জন্মদিন আছিলে, দিনতে অকণমান মিঠাই খুৱাই তেনেকৈ সামৰি দিলোঁ আৰু, কাৰণ বেছি ব্যয়বহুল কৰা নাই এতিয়া, আৰু অকণমান দিগদাৰ হয় সৰু ল'ৰা ছোৱালী থকাৰ কাৰণে ঘৰত। এইফালে ৰাতিৰ কাৰণে মানে ঘৰৰ মানুহখিনি আৰু ওচৰৰ দুই এজন গোট খাই কেনে ভাবিলোঁ ভাত এসাঁজো খাওঁ সকলোৱে, সেইকাৰণে এইবিলাক ৰেডি কৰিছে এতিয়া গোটেই ভাজি। এইফালে জলকীয়া কাটি আছে মানে জ্বলা ভাজিৰ কাৰণে মোক খুৰাই, আৰু এইফালে মাক বনাবলৈ দিছোঁ কুকুৰাৰ মাংস। ঘৰৰ ফাৰ্মৰে কুকুৰা হয়, আৰু মানে মাছ মাংস একোৱেই বাহিৰৰ পৰা কোনা নাই, চব ঘৰৰে হয়। আৰু যেতিয়া হৈ গ'ল এয়া দিনটো মানে এনেকৈ পাৰ হ'ল, আৰু পিছত এয়া সকলোবিলাক আহিছে। ৰাতি ভাত খাবলৈ মাতিছিলোঁ সকলোকে, ল'ৰা ছোৱালীকেইটা ঘৰৰ ওচৰ পাঁজৰ যিখিনি আছিলে, আৰু এইফালে পেহীয়েকে তাইৰ কাৰণে লৈ আহিছিলে জন্মদিন বুলি এডাল চেইন পিন্ধাই দিছে তাকে। ভাত হৈ গ'ল যিহেতু প্ৰথমতে ডাঙৰকেইজনক খাবলৈ দি লৈছোঁ। এয়া ঘৰৰ মানে ইহঁতি খাই আছে সকলোৱে, আমি একেবাৰে শেষত খাইছোঁগৈ, যিহেতু ঘৰৰ মানুহ মানে সকলোকে দিয়াৰ পিছতে খাইছোঁ। আইটেম বুলিবলৈ বিশেষ একো নাছিলে, জ্বলা ভাজি, ৰঙালাও ভাজি, এইফালে মাংস আৰু দাইল। মানে যিখিনিয়ে নাখায় তেওঁলোকক আমি কুকুৰা মাংস দিলোঁ। আমি হাঁহৰ মাংস যিহেতু আমাৰ চলে, আমি হাঁহৰ মাংসই খালোঁ। আৰু নেক্সট ব্লগত আহি আছে দুৰ্গা পূজা। যোৰহাটৰ দুৰ্গা পূজা চালোঁগৈ, কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আজি কেনেকুৱা পালে আপোনালোকে জনাবচোন দেই। আৰু এয়া দুৰ্গা পূজা ব্লগছ নেক্সট আহি আছে। বাই বাই।